हेलो फ्रेंड्स, आज मैं आपनालोকক देखुवाবলৈ এটা ধুনিয়া ডেকোৰেশনৰ বস্তু যেটো মই অৰ্ডাৰ দিছিলো মিশোত অৰ্ডাৰ দিছিলো গতিকে বস্তুটো আজি আহি পালে। এতিয়া আপোনালোকৰ সন্মুখত মই বস্তুটো আনবক্সিং কৰি দেখুৱাই আছো। চাওক সকলোৱে কেনেকুৱা লাগে কমেন্টত জনাব। মই বৰ্তমানে আনবক্সিং কৰিব লৈছো। জাস্ট একে মই কাটি দিও। এনেকৈ কাটি বস্তুটো মই উলিয়াই দিও। বহুত ধুনিয়া লাগিছিল একচুয়ালি ইমেজন একচুয়ালি বস্তুটো কেনেকুৱা চাও। বস্তুটো হৈছে এইটো এটা সৰু বস্তু, বেছি ডাঙৰ নহয়। 43 সেন্টিমিটাৰ মান হ'ব মানে ইয়াৰ যেটো লেংথটো। গতিকে সৰি ওয়াইডটো মই আপোনালোকক দেখুৱাই দিছো। এটো হ্যাঙ্গিং কৰি থব লাগে একচুয়ালি হ্যাঙ্গিং কৰি ধুনিয়াকৈ থৈ দিব লাগে। ওপৰ গজাল মাৰি হ্যাঙ্গিং কৰি থব। আপুনি ইয়াত ফ্লাৱাৰ পট কিবা কিবি থব পাৰিব। গতিকে বস্তুটো এইটোৱে সৰু বস্তু, কিন্তু তাকে মই ভাবিলো আপোনালোকক দেখুৱাই দিও। আপোনালোকে ইচ্ছা কৰিলে এইটো বস্তু মিশোৰ পৰা কিনিব পাৰে। তো চাওক বস্তুটো এইটোৱে হৈছে উডেন ক্ৰাফট, ওপৰত বেম্বু দি আছে। এইটো বেম্বু বহুত ধুনিয়াকৈ ইয়াক মানে ডেকোৰেশনৰ কাৰণে ইউজ কৰিব পাৰে আপোনালোকে। চাওক এইটো এনেকৈ হ্যাঙ্গিং কৰে। হ্যাঙ্গিং কৰি আপোনালোকে ফ্লাৱাৰ পট হক, প্লাষ্টিক ফ্লাৱাৰ পট হক, অৰিজিনাল ফ্লাৱাৰ পট আপোনালোকে ধুনিয়াকৈ থব পাৰিব। গতিকে বস্তুটো এইটোৱে। ইয়াৰ অৰিজিনাল ইমেজটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু বস্তুটো ধুনিয়া সুন্দৰ ভাল লাগিছে। যেতিয়া হ্যাঙ্গিং কৰিব আপুনি ওয়ালত হ্যাঙ্গিং কৰি যেতিয়া এবত ফ্লাৱাৰ পট থব, আসলে ইয়াৰ লুকসে বেলেগ হৈ যাব। উডেন ক্ৰাফটত আৰু আপোনাৰ স্ট্ৰিং ধুনিয়াকৈ ইয়াত মতলব ডিজাইন কৰি দিয়া আছে। ইচ্ছা কৰি আপোনালোকে কালাৰো কৰি ল'ব পাৰে এইটো, কিন্তু মই কালাৰ নকৰো। সজাকে বস্তুটো ভাল লাগিছে মোক। ইয়াৰ আউটপুটটো ভাল লাগিব যেতিয়া হ্যাঙ্গিং কৰি ফ্লাৱাৰ পট থম। চাওক আসল একচুয়ালি বস্তুটো এইটো। মই আপোনালোকৰ ফটো দেখা পাইছে চাগে এইটো ইয়াৰ ডিজাইনটো। গতিকে এইটো আছিল ভিডিওটো। থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে।